অলৰেডি আপুনি দাখিল কৰিলে হয় মনোনয়ন দাখিল কৰিছোঁ আৰু 100% কনফিডেণ্ট আমি জিকিম দ্বিতীয় পাৰ্টি হিচাপে এজেণ্ডা কি হ'ব এইবাৰ এজেণ্ডা ৰাইজৰহে এজেণ্ডা আমি ৰাইজৰ এজেণ্ডা আহিছোঁ যে পূৰণ কৰি ইছ্যু ৰাইজৰ ইছ্যু ডেভেলপমেণ্টৰ ইছ্যু আমাৰ কোনো ইছ্যু নাই আপোনালোকে দেখিছে আমি এতিয়া গভৰ্ণমেণ্ট চলাই আছোঁ দ্বিতীয় পাৰ্টি হিচাপে আমি যিমানখিনি কাম কৰিব লগা আছে ৰাইজৰ আমি NDAত যোগদান হৈ পেলাই আমি কাম কৰি আছোঁ আৰু বেলেগ ইছ্যুটো নাথাকে যোৱাবাৰত যেনেকৈ ইউপিপিএলে দখল কৰিছিল কোকৰাঝাৰ কি বুলি কৈছে যোৱাবাৰত ইউপিপিএলে দখল কৰিছিল কোকৰাঝাৰ সমষ্টি হয় এইবাৰ আপুনি উদ্ধাৰ কৰি দিব ডেফিনেটলি উদ্ধাৰ কৰিম বুলিয়ে খেলিছোঁ আৰু দেখিছে আপোনালোকে জনসমৰ্থন কিমান পাইছোঁ আমি আৰু আমাৰ পাৰ্টিৰ যিবিলাক কাম কাজ চলি আছে এতিয়া আমি গভৰ্ণমেণ্ট বনোৱাৰ পিছত চবেই সুখী কিমান ভোটত জিকিব বুলি আশা বিপুল ভোটত মেক্সিমাম মিনিমাম সংখ্যা দি কোনে ক'ব পাৰে নোৱাৰে নহয় বিপুল ভোট বুলি কৈছোঁ মানে বিপুল ভোট থেংক ইউ